নমস্তে, পৰিস্মিতা টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি বল আৰু গতিবিষয়ক সূত্ৰসমূহৰ এইটো পাৰ্ট 3, ইয়াৰ আগত দুটা পাৰ্টত আমি আলোচনা কৰিছোঁ। নিউটনৰ প্ৰথম গতিসূত্ৰ আৰু দ্বিতীয় গতিসূত্ৰ। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আগৰ পাৰ্টকেইটা চাবৰ বাবে ডেছক্ৰিপশ্যনত লিংক থাকিব, সকলোৱে চাব পাৰিবা। এতিয়া চাওঁ আহা নিউটনৰ তৃতীয় গতিসূত্ৰত তেওঁ কি উল্লেখ কৰিছে। এতিয়া চোৱা, নিউটনৰ তৃতীয় গতিসূত্ৰত তেওঁ উল্লেখ কৰিছে যে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। অৰ্থাৎ কি হয়, বস্তু এটাই কি কয় আন এটা বস্তুৰ ওপৰত যদি বল প্ৰয়োগ কৰে তেতিয়া কি হয়, আনটো বস্তুৱে তাৎক্ষণিকভাৱে প্ৰথমটোৰ ওপৰত ওলোটাই বল প্ৰয়োগ কৰে। এতিয়া ধৰি লোৱা এই দুটা বস্তু আমি লৈছোঁ, এইটো ধৰি লোৱা এই টুকুৰাটোৱে ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিলে ঠেলা মাৰি দিলে, ইয়াক ঠেলা মাৰি দিলে লগে লগে কি কৰিব, ইও এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া সৃষ্টি কৰিব, ইও ইয়াক ওপৰত এটা বল প্ৰয়োগ কৰিব, সমান বল প্ৰয়োগ কৰিব। ই হৈছে নিউটনৰ তৃতীয় গতিসূত্ৰ। তাৰমানে কি হৈছে, ইয়াত যদি একশ্যন আৰু ৰিয়েকশ্যন, এতিয়া একশ্যন কৰাৰ লগে লগে কি হৈছে, ই ৰিয়েকশ্যন কৰিলে। এতিয়া ধৰি লোৱা ইয়াত যদি F1 বল প্ৰয়োগ, F এ ধৰি লৈছোঁ, FA বুলি ধৰিছোঁ, একশ্যন বুলি ধৰিছোঁ, FA বল প্ৰয়োগ কৰিলে ইয়াৰ ওপৰত কি বল কৰিব, আকৌ ওলোটাই কি হ'ব, FR বুলি ধৰিছোঁ, ৰিয়েকশ্যন কৰিব। তাৰমানে কি হ'ব, FA = FR, কিন্তু এইটো বিপৰীত বল, যিহেতু বিপৰীতমুখী প্ৰতিক্ৰিয়া কৰিছে সেইকাৰণে ইয়াৰ আগত কি হ'ব, মাইনাছ হ'ব। এইটো হৈছে নিউটনৰ তৃতীয় গতিসূত্ৰ। এতিয়া ইয়াৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া আমি কেইটামান উদাহৰণ যদি আমি লওঁ, এতিয়া ধৰি লোৱা তোমালোকে সাঁতুৰি আছা, সাঁতুৰি থাকোঁতে কি হয়, মানুহজন যেতিয়া আগলৈ পানীখিনিত যেতিয়া আগলৈ হাতেৰে পানীখিনি পাছলৈ ঠেলে আৰু কি কয়, মানুহজন আগলৈ যাব পাৰে, কিয় যে পানীয়ে বিপৰীতমুখী এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। আৰু তাৰপিছত ধৰি লোৱা আৰু এটা উদাহৰণ ধৰি লোৱা, বেলুন এটা ফুলালা, বেলুনটো ফুলাই পেলাই যদি এৰি দিয়া হয় তেতিয়া কি হ'ব, বেলুনটো বা বায়ুখিনি ওলাই যাব আৰু বেলুনটো পাছলৈ গতি কৰিব। ঠিক তেনেকুৱা ধৰি লোৱা আৰু এটা বন্দুকৰ গুলি, তোমালোকৰ কিতাপত আছে যে বন্দুকৰ যেতিয়া গুলিটো আগলৈ যায় আৰু কি হয়, গুলিটো আৰু বন্দুকটোৰ পাছলৈ অলপমান ঠেলি দিয়ে। কিয়, যদি সমানে ঠেলিব পাৰিলেহেঁতেন, কিন্তু বন্দুকটো কি হৈছে, গুলিটোৰ ভৰটো কম, সেইকাৰণে বেগটো বেছি হয় আৰু ভৰ বেছি, সেইকাৰণে বন্দুকটোৰ ভৰটো বেছি কিন্তু বেগটো সেইকাৰণে কম হ'ল। আৰু ঠিক সেইদৰে মানুহ এজন যেনিবা নাৱত গৈ আছে, নাৱৰ পৰা নামিব, জাপ মাৰি দিয়াৰ লগে লগে নাওখন পাছলৈ গতি কৰে আৰু মানুহজন আগলৈ গতি কৰে। সেইকাৰণে এতিয়া তোমালোকে যেতিয়া খোজ কাঢ়োঁতে কি হয়, ভৰিটোৱে মাটিত এটা হেঁচাৰ সৃষ্টি কৰে নাই, বল দিয়ে, সেই বলটোৰ ওপৰত বিপৰীতমুখী প্ৰতিক্ৰিয়া হয় কাৰণে, মাটিয়ে বিপৰীতমুখী প্ৰতিক্ৰিয়া সৃষ্টি কৰে কাৰণে কি হৈছে, মানুহজন আগলৈ আগবাঢ়িব পাৰে বা আমি আগলৈ আগবাঢ়িব পাৰা বা সন্মুখলৈ গতি কৰিব পাৰা। এতিয়া প্ৰত্যেকটো ক্ৰিয়াৰে এটা কি হয়, বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। এতিয়া চাওঁ আহা, ভৰবেগৰ সংৰক্ষণনো কি। এতিয়া ধৰি লোৱা কোনো দুটা বস্তুৰ ওপৰত যদি বল প্ৰয়োগ কৰা হয়, কি কয়, পাছতো কি হয়, একে বলেই, তাৰমানে কি হৈছে, দুটা বস্তুত যদি সংঘাতৰ সৃষ্টি কৰা হয়, বল প্ৰয়োগ কৰি পেলাই, দুটা বস্তু আছে, ধৰি লোৱা এইটো এটা বস্তু, ইয়াৰ ওপৰত এইটোৰ ওপৰত ইয়াক গৈ খুন্দা মাৰি দিলে, সংঘাতৰ সৃষ্টি হ'ল। দুইটা খুন্দা মৰাৰ পাছত যিটো ভৰবেগ হ'ব, সেই ভৰবেগটো আৰু প্ৰথমতে যিটো ভৰবেগ আছিলে, কোনো বাহ্যিক বল প্ৰয়োগ নকৰা পৰ্যন্ত কি হৈছে, ভৰবেগ দুটা কি হ'ব, সমান হ'ব। ই হৈছে ভৰবেগৰ সংৰক্ষণ। এতিয়া চোৱা, ইয়াত আমি দুটা এম ভৰৰ বস্তু লৈছোঁ। এতিয়া কি কৈছে, দুটা বস্তুৰ A আৰু Bটো কি হৈছে, দুটা বল, A আৰু Bটো দুটা বল সৃষ্টি কৰিছে। এতিয়া চোৱা, এই বস্তুটোৱে এই বস্তুটোৰ ওপৰত খুন্দা মাৰিব আৰু কিমান বেগেৰে যাব, ইও A বেগেৰে যাব ধৰি লৈছোঁ। আৰু A আৰু B হৈছে দুটা বলৰ কথা কৈছোঁ, আৰু M হৈছে বস্তু দুটাৰ ভৰ। এতিয়া ইয়াত এই বস্তুটোৰ ইয়াৰ ওপৰত যেতিয়া খুন্দা মাৰিব, এইটোৱে ইয়াত খুন্দা মাৰিব, A Bক খুন্দা মাৰিব, বলে খুন্দা মৰাৰ পাছত কি হ'ব, ইয়াৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া হ'ব। ইয়াত যেতিয়া যিটো বলে খুন্দা মাৰিব, বলটো কি হ'ব, ফ'ৰ্চটো AB হ'ব, A Bক খুন্দা মাৰিছিলে আৰু Bয়ে ওলোটাই কি হৈছে, যিটো বল প্ৰয়োগ কৰিব, যিটো প্ৰতিক্ৰিয়া কৰিব, সেইটো কি হ'ব, বল হ'ব, এইটো BA হ'ব।
এটা খুন্দা মাৰি দিয়াৰ পাছত বা সংঘাতৰ পাছত কি হ'ব, এই বস্তুটোৰ বেগটো কিমান হ'ব, প্ৰথমটোৰ VA বুলি ধৰিছোঁ আৰু দ্বিতীয়টোৰ VB হ'ব। এতিয়া চোৱা, সংঘাতৰ আগত কি আছিলে, এই বলটোৰ ভৰবেগ কিমান হ'ব, যিহেতু ভৰটো কিমান MA আৰু বেগটো কিমান আছিলে UA, সেইকাৰণে ভৰবেগ MAUA। এতিয়া পাছত ভৰবেগ কি হ'ব, V আছিলে যিহেতু বেগটো VA আৰু MA হৈছে ভৰ। এতিয়া সংঘাতৰ সময়ত ইয়াত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰটো কি হ'ব, যেতিয়া খুন্দা মাৰিছিলে তেতিয়া পৰিৱৰ্তনৰ হাৰটো FAB ক্ৰিয়া কৰিছিলে, যেতিয়া খুন্দা মাৰি দিওঁতে দুইটা খুন্দা মাৰি দিওঁতে ক্ৰিয়া কৰা বলটো কি আছিলে FAB আছিলে, কাৰণ A B খুন্দা মাৰিছিলে আৰু প্ৰতিক্ৰিয়াটো কি আছিলে FBA। এতিয়া আমি ক্ৰিয়াটো প্ৰথমে উলিয়াওঁ, ক্ৰিয়াটো কি হ'ব কি বল কি হ'ব, ভৰবেগৰ পৰিৱৰ্তনটো কি হ'ব MA মাইনাছ VA, কাৰণ অন্তিম বেগটো এইটো, অন্তিম বেগটোৱে পৰা প্ৰাৰম্ভিক বেগটো বিয়োগ কৰিছোঁ, ভৰবেগটো বিয়োগ কৰিছোঁ MA মাইনাছ UA, এতিয়া ডিভাইডেড বাই T। এতিয়া Mটো কমন ল'লোঁ, কমন লোৱাৰ কাৰণে কি হ'ব VA মাইনাছ UA ডিভাইডেড বাই T হ'ল। এতিয়া ঠিক সেইদৰে আমি লিখিব পাৰোঁ যে B বলটোৰ সংঘাতৰ সময়ত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কি হ'ব FBA হ'ব। ইয়াত আগৰটো কি আছিলে AB আছিলে, প্ৰতিক্ৰিয়া কৰিছিলে যিহেতু ক্ৰিয়াৰ বিপৰীতে প্ৰতিক্ৰিয়া কৰিছিলে, এতিয়া MB, এইটো কি হ'ব MB হ'ব VB মাইনাছ UB ডিভাইডেড বাই T হ'ব। এটা নিউটনৰ তৃতীয় গতি সূত্ৰ মতে কি হ'ব FAB ইকুৱেল টু FBA, ইয়াত মাইনাছ হ'ব যিহেতু প্ৰতিক্ৰিয়া কৰিছিলে, বিপৰীতমুখী প্ৰতিক্ৰিয়া কৰিছিলে, সেইকাৰণে কি হ'ব মাইনাছ হ'ব। এতিয়া আমি ইয়াত মানকেইটা বহাই দিম, FAB আৰু FBA জেগাত মানকেইটা এতিয়া ইয়াত মানকেইটা বহাই দিলোঁ, T কটাকটি গ'ল, এতিয়া কি হ'ব MA। এতিয়া চাই এইটো আমি সমাধান কৰি কি পালোঁ, সমাধান কৰিলোঁ, এতিয়া মাইনাছটো পেলাই আনিলোঁ, প্লাছ কৰি দিলোঁ, প্লাছ কৰি আমি কি কৰিলোঁ U থকাকেইটা একেলগ কৰিলোঁ আৰু V থকাকেইটা একেলগ কৰিলোঁ। এতিয়া ইয়াৰ পৰা কি পালোঁ, ইয়াত U যিহেতু প্ৰাৰম্ভিক বেগটো আছিলে, তেতিয়া কি হ'ব যে প্ৰথম যেতিয়া সংঘাতৰ আগত বেগটো কি আছিলে U আছিলে, হয়নে, UA আৰু UB আছিলে, আৰু সংঘাতৰ পাছত VA আৰু VB আছিলে। এতিয়া ইয়াৰ পৰা আমি কি পালোঁ যে সংঘাতৰ আগত যিমানখিনি ভৰবেগ আছিলে আৰু পাছতো কি হ'ল মুঠ ভৰবেগটো সমান হ'ল, পাছৰ ভৰবেগৰ সৈতে সমান হ'ল। এতিয়া ইয়াৰ পৰা আমি ক'ব পাৰিম যে কি কৈছে, যদি বাহ্যিক বলে ক্ৰিয়া নকৰে তেতিয়া কি হ'ব, নকৰিলে কি হ'ব, বল দুটা মুঠ ভৰবেগ কি হয় অপৰিৱৰ্তিত হৈ থাকিলে, একে হৈ থাকিলে, ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ ভৰবেগ সমান হ'ব। এইটোৱে হৈছে কি হৈছে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰ। এইটো তোমালোকৰ পৰীক্ষাত আহে, তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰা। এতিয়া ইয়াৰ পৰা আমি সিদ্ধান্ত ল'ব পাৰোঁ যে বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ ভৰবেগ আৰু সংঘাতৰ পাছৰ মুঠ ভৰবেগৰ সমান হ'ব। ইয়াকে কি কয় ভৰবেগ সংৰক্ষণৰ সূত্ৰ বুলি কোৱা হয়। তোমালোকে ভালদৰে গুৰুত্ব দি চাবা। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। ধন্যবাদ।